একদম ভাল ভাল নিউজ কৰিবি সদায় মৰমটো পাবি উল্টা পাল্টা নিউজ কৰিলে একদম চেনেলে বন্ধ কৰি দিবি হ'ব ভাৰত মাতা কি ভাৰত মাতা কি তো মই কৈ আছো ভাগিন তো ভাগিন হ'ব হলে কি হ'ব মতা ল'ৰা ছোৱালীজনীয়ে মোক কৈছে মই ভাগিন হ'ব এতিয়া ভাগিনী কিমান আছে ইয়াত মাজনীহঁত অকণমান হাতখন দাঙ মোৰ লাখপতি বাইদেউ কেইটা ক'ত আছে আছ লাখপতি মাইক্ৰফোনটো লাগি দে একো নাই আজি আমি পুৰা কথা পাতিম আৰু য'ত যি প্ৰব্লেম হয় একদম ইয়াতে সমাধান মাইকটো ক'ত গ'লে বাবা মাইকটো এই বাইদেউক দে নাই ঠিক আছে তই গছ পুলিটো কিমান ডাঙৰ হৈ আছে এতিয়া অলপ ডাঙৰ তই মোবাইলত ফটোটো আপলোড কৰিছ নে নাই কৰিছ পইচাটো পোৱা নাই ন আই ভৱেন এসপ্তাহ এটা ফোন লগা মই কৰা বুলি তোৰ নাম কি মালাশ্ৰী ঠিক আছে তই মোক মাজনীৰ নামটো দি দিবি এই ভৱেনে মোক হোৱাটছআপ কৰি দিব মই কেশৱ দাক দি দিম তোৰ 1 মাহৰ ভিতৰত লাখপতি বাইদেউ কৰাই দিম 10,000 টকা ঠিক আছে তো আৰু লাখপতি কোনে কোনে পোৱা নাই অকণমান হাতখন দাঙি দিয়ক আই বাইদেউ তো বাইদেউৰ হাঁহিটো ইমান ধুনীয়া যে ডেকা কালত এইটো হাঁহি মাৰিলে 10টা ল'ৰা পতি গ'ল হয় না নহয় কি নাম বাইদেউ আপোনাৰ অলপ মাইকটো অকণমান ওচৰত এই বাবা অলপ সহায় কৰি দে আৰতি হাজৰিকা তো সব ঠিক ঠাক চলি আছে মানুহজনৰ ভাল নে বেয়া হাঁহিটো মানুহজনৰ আগত দিয়ে নে নিদিয়ে দিয়ে মৰমটো ঠিক ঠাক কৰি আছে অৰুণোদয় পাই আছে নে নাই অৰুণোদয় পোৱা নাই এপ্লাইটো কৰিছে নে নাই কৰা আছে ঠিক আছে বাইদেউ MCC-টো চলি আছে পঞ্চায়ত নিৰ্বাচনৰ তো আপুনি আৰু 1 মাহ ৰৈ দিয়ক ইয়াতে গোটেই ৰাইজৰ যিমান আছে মই অৰুণোদয় কৰাই দিম আই ভৱেন অৰুণোদয় ইয়াতে কোনে কোনে পোৱা নাই অকণমান হাতখন দাঙি দিয়ক পোৱা নাই না একদম টেনশ্যন ভৱেন তই এখন লিষ্ট কৰিবি লিষ্টখন মোক অহাকালি দি দিবি হ'ব কৰাই দিম বাইদেউ তো এই বাবা ৰ এই মাইকী মানুহখিনিৰ যি প্ৰব্লেম আছে মই কৰাই লওঁ তই অলপ তো এই বাইদেউ আমাৰ এই বাইদেউ অকণমান লাজ কৰি আছে এই খুঁটাটোৰ কিনাৰত ভালে আছে সাংবাদিকতা একদম ঠিক ঠাক চলি আছে এই ল'ৰাটো চিনি পাইছে নে নাই ইয়াৰ কাৰণে এটা হাত চাপৰি মাৰি দিয়ক বাবা একদম ভাল ভাল নিউজ কৰিবি সদায় মৰমটো পাবি উল্টা পাল্টা নিউজ কৰিলে একদম চেনেলে বন্ধ কৰি দিবি হ'ব কি আছে বাবা ক মামা দুখ এটা থাকি আই বাবা কোনে কি হ'ল বুলেট লাগে তই ল'ৰা নে ছোৱালী না আকৌ স্কুটিৰ কথা কিয় কৈ আছ মই বুলেটৰটো একদম সকলোকে একেলগে কৈ আছো দেই বাবা কি আছে বুলেট লাগে আই বাবা এইফালে অলপ এইফালে এইবিলাক এতিয়া ইমান মানুহৰ মাজত নাকান্দিবি মই তোক বুলেটটো কৰি দিম এই তাক মাইক্ৰফোন দে বুলেট কাক কাক লাগে অকণমান হাতখন দাঙি দিয়ক বুলেট কাক কাক লাগে অলপমান হাতখন দাঙি দিয়ক লাগে নে নাই নালাগে ঠিক আছে এটা ডাঙৰকে চিঞৰ মাৰি দিয়ক যে বুলেট লাগে ঠিক আছে এই বাবা তই প্ৰথম বুলেটৰ কথা কৈ আছ তোৰ বয়স কিমান 40 বছৰ
মেট্ৰিকত কি ডিভিজন পাইছ? মামা প্ৰথমবাৰ ফেইল কৰিলো, ছেকেণ্ডবাৰ যেনে তেনে থাৰ্ড ডিভিজন পালো। তোৰ অলপ ধান্দাটো অকণমান বেয়া ন, এইকাৰণে বুলেটটো লাগে, হয় নে নাই? হয় মামা। তই অলপ ঘূৰি দে, তই দিয়া চিয়া কৰিছ নে নাই? নাই কৰা মামা। অলপ ইয়াক সকলোৱে অকণমান চাই লওক, ঘূৰি দে ভাই। মই তোক বুলেটটো দিম, কিন্তু তই আকৌ মেট্ৰিক পৰীক্ষা দিবি নে নাই? আকৌ দিম মামা। দিবি। আপুনি দিলে মই আকৌ দিম। তই ফাৰ্ষ্ট ডিভিজনটো পাই দে, মই তোক বুলেট কৰাই দিম, হ'ব? থেংক ইউ মামা। একদম মনে মনে। মই স্বাধীন অসম কৰি দিম, চব কৰি দিম, কিন্তু এনেকে মোৰ লগত কথা নহয় দেই বাবা, হ'ব? মামা তই এক মিনিট, মই তাক বুলেটৰ কথাটো কৈ দিওঁ যে যদি মিছা কথা কৈ বুলেটত যদি গাৰ্লফ্ৰেণ্ড উঠাই, আমি বুলেটখনত এটা মেকানিজিম ফিট কৰি দিম, বুলেটখনে চিঞৰ মাৰি দিব যে মামা বুলেট। লগে লগে পুলিচে বুলেটখন থানাত লৈ আহিব। তো হ'বনে নাই বুলেটটো? হ'ব। নহ'লে যদি তাকো যদি কিবা আমাৰ চৰকাৰৰ ফেইলৰ হয়, তেতিয়াহ'লে 1 চিটাৰ বুলেট বনাই দিম, হ'বনে নাই? দে ঠিক আছে। কি বাবা? মামা হাতে ধুনীয়া ন মানুহটো? তো ঠিক আছে, আৰু বেছি সময় নলওঁ, আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, গতিকে শিল্পীসকলৰ কাৰণে যিসকল আহিব এটা ডাঙৰকে হাত চাপৰি আপোনালোকে দিয়ক। তো পুনৰবাৰ ঠিক আছে, মই বিদায় লৈছো। মই অলপ কেশৱদাৰ তাতে বহিম, ভাত কেইটামান খাম, খাই আকৌ আহি আছো, হ'ব? ঠিক আছে, সকলোৱে শেষত কম ভাৰত মাতা কি, ভাৰত মাতা কি। ধন্যবাদ, শুভৰাত্ৰি।